ৰেচিপি দেখাম এইটো ৰেচিপি হ'ল চয়াবিনৰ কুৰ্মা আপোনালোকে চাই যাব প্ৰথমৰ পৰা শেষলৈকে আৰু যদি ভাল হয় লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু নতুনকৈ চোৱাবোৰে সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব তেতিয়াহে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে প্ৰথমে পাব আহক আমি এতিয়া পাকঘৰলৈ যাম নমস্কাৰ বন্ধু বান্ধৱীসকল সয়াবিনৰ কোৰমা বনাবৰ কাৰণে আমি 50 গ্ৰাম সয়াবিনৰ পেকেট এটা লৈছো আপোনালোকৰ ঘৰত যদি বেছিকৈ মানুহ আছে সয়াবিন বেছিকৈ ল'ব পাৰে আমাৰ ঘৰত কম মানুহ থকাৰ কাৰণে আমি 50 গ্ৰামৰ সয়াবিনৰ এক পেকেট লৈছো প্ৰথমতে সয়াবিনখিনি আমি গৰম পানীত প্ৰায় 20-25 মিনিটলৈ তিয়াই থব লাগিব সয়াবিনখিনি ভালদৰে গৰম পানীত কোমল হৈ যোৱা সময়খিনিলৈ আমি অকণমান গাখীৰ বইল কৰি ল'ম তাৰ পিছত আমি 5টা জলকীয়া কুটি ল'ম আৰু লগতে বিলাহী দুটাও কাটি ল'ম আপোনালোকক যিমান লাগে সয়াবিন সিমান ল'ব পাৰে আৰু সেই হিচাপ মতে আপোনালোকে বিলাহীও ল'ব পাৰে আমি কম দিয়া বাবে দুটাই বিলাহী লৈছো এইখিনি ভালদৰে পৰিষ্কাৰকৈ কুটি ল'ব তাৰ পিছত গৰম কৰা গাখীৰখিনি ঠাণ্ডা হোৱাৰ পিছত একাপ গাখীৰ ল'ব আৰু সেই ঠাণ্ডা হোৱা গাখীৰখিনিত কুটি থোৱা বিলাহীখিনি তাতে তিয়াই দিব অকণমান সময় তিয়াই ৰাখিব তাৰ পিছত কেৰাহীটো গৰম হোৱাৰ পিছত আমি প্ৰথমে সয়াবিনখিনি তেলত ভাজি ল'ম আপোনালোকে নাভাজি কিনিও বনাব পাৰে কিন্তু আমি সয়াবিনটো ভাজি লৈছো তাৰ পিছত সোৱাদ অনুসৰি অকণমান নিমখ দিছো তাৰ পিছত ভালদৰে সয়াবিনখিনি লৰাই দিব সয়াবিনখিনি হৈ গ'ল ভজা তাৰ পিছত সেই কেৰাহীটোতে আমি 3 চামুচ ঘিউ লৈছো কুটি থোৱা পিয়াজখিনি সেই ঘিউখিনিত মিলাই দিছো তাৰ পিছত আদা নহৰু আৰু কুটি থোৱা জলকীয়াখিনি একেলগে পিয়াজখিনিৰ লগত দি দিছো তাৰ পিছত আমি ইয়াত জিৰা মছলা দিছো আপোনালোকে মছলা যিদৰে দিব বিচাৰে সেইদৰে দিব পাৰে আপোনালোকৰ যিবোৰ পছন্দৰ মছলা আছে ইয়াত আপোনালোকে দিব পাৰে তাৰ পিছত আমি 1 চামুচ ৰেড চিলি দিছো তাৰ পিছত পিয়াজখিনি ভালদৰে আমি লৰাই দিছো তাৰ পিছত এই যে ঠাণ্ডা গাখীৰখিনিত আমি বিলাহীখিনি থৈ দিছিলো এতিয়া তাতে আমি পিয়াজখিনিৰ লগত একেলগে ঢালি দিছো এতিয়া এইখিনি ভালদৰে আমি লৰাই দিম আৰু অকণমান পানী দি দিছো সোৱাদ অনুসৰি অকণমান নিমখ দিছো আগতে সয়াবিনত দিছিলো বাৰু এতিয়া আৰু অকণমান দিছো অকণমান হালধিও দিছো এইখিনি সিজি যোৱা মানে আমি ইয়াক অলপ সময়ৰ কাৰণে ঢাকনিখন দি থম চাওচোন খিজিলে নে নাই এয়া হৈছে খিজিছে প্ৰায় তাৰ পিছত এইখিনি ভালদৰে ভাজি যোৱাৰ পিছত তাৰ ওপৰত ভাজি থোৱা
ভালদৰে লাৰি দিব। আমি আৰু অলপমান পানী দি দিছোঁ, আপোনালোকেও দিব পাৰে। তাৰ পিছত সয়াবিনটো হোৱাৰ আগত অকণমান গৰম মছলা 1 চামুচ দি দিব। এয়া আমাৰ সয়াবিনৰ কোৰমা প্ৰায় হ'লেই। এয়া আমাৰ সয়াবিনৰ কোৰমা হৈ গ'ল। আপুনি এনেদৰে ৰুটিৰ লগতো পৰিৱেশন কৰিব পাৰে আৰু ভাতৰ লগতো কৰিব পাৰে। যদি আমাৰ ভিডিঅ'টি চাই ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।